আপুনি সদায় 1919 এই সংখ্যাটো দেখা পায় নেকি? 1919 ফোনৰ স্ক্ৰীনত, ঘড়ীত, বিলত বা কাগজত। এইটো কোনো কাকতলীয় নহয়। এইটো হৈছে ব্ৰহ্মাণ্ডৰ পৰা অহা এটা স্পষ্ট সংকেত। এঞ্জেল নাম্বাৰ 1919। এই সংখ্যাটো আপোনাৰ জীৱনত আহে যেতিয়া এটা অধ্যায় শেষ হ'ব লৈছে আৰু নতুন সূচনাৰ দিশে আপুনি আগবাঢ়ি আছে। এক মানে হ'ল নতুন আৰম্ভণি, আত্মবিশ্বাস, নেতৃত্ব। 9 মানে হ'ল সম্পূৰ্ণতা, আধ্যাত্মিকতা আৰু আত্ম উন্নতি। দুয়োটা একেলগ হ'লে 1919 বুজায়। এটা শেষ মানেই এটা নতুন আৰম্ভণিৰ সূচনা। আপুনি হয়তো ভাবি আছে, কিয় কিবা শেষ হ'ল? কিয় মানুহবোৰ মোৰ পৰা আঁতৰি গ'ল? বা কামবোৰত কিয় বাধা আহিল? ব্ৰহ্মাণ্ডই কয়, ভয় নকৰিব। এই শেষটোই আপোনাৰ জীৱনত নতুন সুযোগৰ পথ খুলি দিব। যিবোৰ আপুনি হেৰুৱালে বুলি ভাবিছে, সেইবোৰে আপোনাক আগলৈ সপোন পূৰণৰ দিশে ঠেলি পঠাইছে। প্ৰেমৰ ক্ষেত্ৰত 1919 এক বিশেষ শক্তি বহন কৰে। যদি আপুনি সম্পৰ্কত আছে, এই সংখ্যাটোৱে ক'ব খোজে, পুৰণি ভুলবোৰ ক্ষমা কৰক, এবাৰ নতুনকৈ আৰম্ভ কৰক। আৰু যদি আপুনি একেলগ নহয়, তেতিয়া বিশ্বাস ৰাখক, আপোনাৰ জীৱনত আহিব লাগিছে এটা সঁচা আত্মিক প্ৰেম, যিয়ে আপোনাৰ জীৱনক সলনি কৰি তুলিব। ব্ৰহ্মাণ্ডই আপোনাক স্মৰণ কৰাইছে, আপুনি এটা পোহৰৰ যাত্ৰাত আছে। অতীতৰ ওজন ত্যাগ কৰক, নিজৰ চিন্তা শুদ্ধ কৰক আৰু বিশ্বাস ৰাখক, আপুনি যি কামত মন দিব সেইটো সফল হ'বই। 1919 মানে শেষ মানে আৰম্ভণি। ভয় নকৰিব, আগবাঢ়ি যাওক, ব্ৰহ্মাণ্ড আপোনাৰ সৈতে আছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিক লৈ, ব্যৱসায়, টকা পইচা, পঢ়া শুনা, নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীনত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বলী। এতিয়া হওক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। এইটো এটা সাধাৰণ নাম্বাৰ নহয়, এইটো হ'ল এটা চমৎকাৰিক এঞ্জেল নাম্বাৰ, যিটো নাম্বাৰে বহুত মানুহৰ জীৱনত সুখ, সমৃদ্ধি, টকা পইচা আনি দিছে। ইয়াৰ যিটো ফলাফল পোৱা যায়, যিটো ৰিজাল্ট পোৱা যায়, সেইটো বহুত আচৰিত ধৰণৰ হয়। আপুনি বিশ্বাস নকৰিব পাৰে, এই নাম্বাৰটো সকলোৰে বাবে বহুত ভাল হয় আৰু সকলোৰে ক্ষেত্ৰত এই নাম্বাৰটোৱে কাম কৰিবই। যদি আপুনি আপোনাৰ জীৱনত হতাশা অনুভৱ কৰে, টকা পইচাৰ অভাৱৰ বাবে আপুনি সকলো সময়তে সমস্যাত পৰে, সকলো সময়তে আপোনাৰ টকা পইচাৰ অভাৱ হৈয়ে থাকে, বহুত দিনৰ পৰা আপুনি কিবা এটা কামত লাগি আছে, কিন্তু আপুনি কামটো কৰিব পৰা নাই, কামটো আপোনাৰ হৈ উঠা নাই, নাইবা আপুনি জীৱনত যিটো বস্তু বিচাৰি আছে, যিটো বস্তু আপুনি বহুত দিনৰ পৰা পাবৰ বাবে বিচাৰি আছে, সেই বস্তুটো আপুনি পোৱা নাই। আপুনি সদায় ভাবে যে যদি এই বস্তুটো মোৰ ওচৰত থাকিলে হয়, তেনেহ'লে মই কিমান সুখী হ'লো হয়, আপোনাৰ জীৱন কিমান সুখময় হ'ল হয়। সেই বস্তুটো নোপোৱাৰ বাবেই আপুনি সদায় দুখী হৈ থাকে, মনটো কিবা উদাস উদাস লাগি থাকে। এনেকুৱা ক্ষেত্ৰত এই নাম্বাৰটো আপোনাৰ বাবে বৰদান হ'ব পাৰে। এই নাম্বাৰটোৰ বিষয়ে জনাৰ সৌভাগ্য সকলোৰে নাথাকে, তথা সকলোৰে ভাগ্য নাই এই নাম্বাৰটোৰ বিষয়ে জনাৰ। কিন্তু আপুনি বহুত লাকি হয়, বহুত ভাগ্যৱান হয়, যাৰ বাবে আপুনি এই ভিডিঅ'টোৰ মাজলৈ আহিছে আৰু ভিডিঅ'টো আপুনি শুনিবও পাৰিছে। এই নাম্বাৰকেইটা ইমানেই প্ৰভাৱশালী হয় যে, ইমানেই শক্তিশালী হয় যে, নাম্বাৰকেইটা কোৱাৰ লগে লগেই আপোনাক সকলোবোৰ দিবলৈ সাজু হৈ যায় ইউনিভাৰ্ছে। যিবোৰ বস্তু আপুনি পাবলৈ বহুত বছৰৰ পৰা অপেক্ষা কৰি আছে, যদি এইটো মই প্ৰাপ্তি কৰিব পাৰিলোঁ হয়, এই বস্তুটো আপুনি প্ৰাপ্তি কৰিব পাৰে। এইটো মই এনেই কোৱা নাই, এইটো মই নিজেই অনুভৱ কৰিছোঁ। মই নিজেই এই নাম্বাৰটো ট্ৰাই কৰি চাইছোঁ আৰু ইয়াৰ ফলাফল মই নিজেই পাইছোঁ। সেইবাবে এই নাম্বাৰটোৰ বিষয়ে আপোনাক ক'বলৈ পাৰিছোঁ। ইয়াৰ দ্বাৰা বহুত বস্তু মই মোৰ জীৱনত প্ৰাপ্তি কৰিছোঁ আৰু মই বিচাৰোঁ যে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰক আৰু নিজৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰাই তোলক। 1919 আপোনাৰ সকলোবোৰ ইচ্ছা পূৰ্ণ কৰিব। ইয়াত মাত্ৰ এটাই চৰ্ত আছে যে আপোনাৰ বিশ্বাস, আপোনাৰ সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি থাকিব লাগিব। যেতিয়া আপুনি
সম্পূৰ্ণ বিশ্বাসেৰে এইটো কৰিব তেতিয়াহে আপোনাৰ মনোবাঞ্ছিত ইচ্ছা পূৰ্ণ হ'ব। আপুনি সম্পূৰ্ণ বিশ্বাস ৰাখক যে এই নাম্বাৰটোৱে মোৰ বাবে কাম কৰিবই। য'ত বিশ্বাস নাথাকে তাত একো কামেই নহয়। সেইবাবেই এইটো বহুত প্ৰয়োজনীয় যে আপুনি সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে এইটো কৰক। আপুনি মানি লওক যে আপোনাৰ কাম হৈ গ'ল। এইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব আহক জানি লওঁ। সাধাৰণতে এইটো ব্যৱহাৰ কৰাৰ বহুত ধৰণৰ পদ্ধতি আছে, কিন্তু মই যিটো পদ্ধতিৰ কথা কম সেই ধৰণে আপুনি কৰিলে আপোনাৰ ইচ্ছাবোৰ অতি সোনকালে পূৰ্ণ হ'ব। আপুনি এখন বগা কাগজ ল'ব। কাগজখন প্লেইন বগা কাগজ হ'ব লাগিব। লগতে এটা কলম ল'ব। কলমটো আপুনি যিকোনো ৰঙৰ ল'ব পাৰে, ৰেড, ব্লু, গ্ৰীণ, কিন্তু ব্লেক কালাৰৰ কলম ব্যৱহাৰ একেবাৰে নকৰিব। এতিয়া কাগজখনত আপুনি আপোনাৰ উইচবোৰ, আপোনাৰ ইচ্ছাবোৰ লিখিব লাগিব। যিবোৰ ইচ্ছা আপুনি ভগৱান তথা ইউনিভাৰ্চৰ পৰা পূৰ্ণ কৰিব বিচাৰে। আপুনি এনেকৈ লিখিব লাগিব যে আপোনাৰ উইচবোৰ যেন পূৰ্ণ হৈ গৈছে। যেনে ধৰক আপুনি ঘৰ এটা বনাব বিচাৰিছে, আপুনি লিখিব লাগিব মই ঘৰটো বনালোঁ, মই গাড়ী কিনিলোঁ, মই মাটি কিনিলোঁ, মোৰ চাকৰি হৈ গ'ল। যিবোৰ আপোনাৰ উইচ আছে সেই উইচবোৰ এনেকৈ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। আৰু উইচবোৰ লিখা হোৱাৰ পিছত তলত আপুনি লিখিব লাগিব থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। এনেকৈ 3 বাৰ লিখিব লাগিব। আৰু তাৰ তলতে আপুনি এই এঞ্জেল নাম্বাৰটো লিখিব লাগিব 1919। আৰু তাৰ তলত লিখিব লাগিব জয় বজৰংবলী। সম্পূৰ্ণ বিশ্বাসেৰে আপুনি এই কামখিনি কৰিব লাগিব। মই আকৌ আপোনাক এবাৰ ৰিপিট কৰি দি আছোঁ। আপুনি সকলোতকৈ প্ৰথমে এখন প্লেইন হোৱাইট পেপাৰ ল'ব লাগিব। নিজৰ উইচবোৰ কাগজখনত লিখিব। ক'লা ৰঙৰ কলম ব্যৱহাৰ একেবাৰে নকৰিব। ইচ্ছাবোৰ আপুনি এনেকৈ লিখিব লাগিব যেন সেই ইচ্ছাবোৰ আপোনাৰ পূৰ্ণ হৈ গৈছে। তাৰপিছত সেইখিনিৰ তলত 3 বাৰ থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ এনেকৈ লিখিব লাগিব। তাৰ তলত আপুনি 1919 লিখিব আৰু তাৰ তলত লিখিব জয় বজৰংবলী। এইখিনি কৰাৰ পিছত আপুনি কাগজখন ফল্ড কৰি দিব, ভাঁজ কৰি দিব। ভাঁজ কৰাৰ পিছত কাগজখন গাৰুৰ তলত লৈ শুই যাব। যদি আপুনি গাৰুৰ তলত ৰাখিব নিবিচাৰে তেনেহ'লে একো কথা নাই। আপুনি কাগজখন আলমাৰীৰ ভিতৰতো ৰাখিব পাৰে, নাইবা আপোনাৰ সন্মুখত যিকোনো এখন ৱালত কাগজখন আঠা লগাই ৰাখি দিব পাৰে। দিনটোৰ ভাগত এবাৰ দুবাৰ আপুনি কাগজখন চাব আৰু ইমাজিন কৰক যে আপোনাৰ উইচটো পূৰ্ণ হৈ গৈছে আৰু আপুনি বহুত সুখী হৈ আছে। মাত্ৰ আপুনি এইখিনিয়ে কৰিব লাগে। এতিয়া আপোনাৰ কামবোৰ হৈ যাব। এতিয়া আপুনি আৰু এটা কাম কৰিব লাগিব যে যি সময়ত আপুনি এই ভিডিঅ'টো পাইছে আপুনি কমেণ্টত সেই সময়টো লিখি দিব। আৰু যদি চাৰ্চ নকৰাকৈ ভিডিঅ'টো আপুনি পাইছে তেনেহ'লে সেইটো আপুনি লিখি দিব। কাৰণ এইবোৰ কৰা আৰু ভিডিঅ'টো আপোনাৰ ওচৰলৈ পঠাই দিয়াজনেই হৈছে ভগৱান, ইউনিভাৰ্চ, ব্ৰহ্মাণ্ড। এই সকলোবোৰ তেওঁৰে চমৎকাৰ হয়। এইটো ইউনিভাৰ্চৰ সংকেত হয় যে ভিডিঅ'টো আপোনাৰ ওচৰলৈ যাওক আৰু আপোনাৰ উইচবোৰ পূৰ্ণ হওক। মোৰ সম্পূৰ্ণ বিশ্বাস আছে, ভগৱানৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে। এইদৰে আপোনাৰ উইচবোৰ পূৰ্ণ হৈ যাব। আপুনি মাত্ৰ এবাৰ এইটো উপায় কৰক। আপোনাৰ ইচ্ছা নিশ্চয় পূৰ্ণ হ'ব। কেৱল সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে আপুনি এই উপায়টো কৰিব যে আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ হৈ গৈছে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ চিনাকি সকলোকে শ্বেয়াৰ কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।